Hey dosto, welcome back to my YouTube channel. আজি মানে কথাটো কেনেকুৱা হ'ল কালি ভিডিঅ'টো যে দিছিলোঁ সেইটো চবেই মৰম দিলে চবেই কৈছে আৰু ভিডিঅ' বনাই যোৱা তাকে চেষ্টা কৰিছোঁ আৰু আজি এটা ভিডিঅ' বনাবলৈ আজি আমাৰ মামাৰ ছোৱালীজনীৰ বিয়া তাৰ উপলক্ষে এটা ভিডিঅ' বনাইছোঁ চাব সকলোৱে মৰম দিব ধন্যবাদ টাইম হৈছে টাইম হৈছে 9:14 অকণ দেৰিকৈ ওলাই আছোঁ নগাঁৱলৈ যাবলৈ বিয়া খাবলৈ আপোনালোকক দেখাই আছোঁ চাই থাকক ধুনীয়াকৈ জাৰ্ণিটো আজিৰ কেনেকুৱা হয় আপুনি চাই থাকিব কাম বুলি যাবলৈ আহিলোঁ মায়ে মই দেউতাহঁত গ'লেই বিঘিনি ঘটালে বৰষুণে দিলে একদম পূৰা গৈ ওলালোঁ এয়া বৰষুণে দিছে গাড়ীলৈ ৰখি আছোঁ দেউতাহঁত গাড়ী লৈ আমাৰ গাড়ীখন লৈ গ'ল এতিয়া আমি দুটা মায়ে মই টেম্পুত যাবলৈ ওলাইছোঁ চাই থাকক ভিডিঅ'টো পাই গ'লোঁ নগাঁও টাউনৰ মাজত পানীগাঁও চাৰিআলি পাইছোঁহি আৰু অকণমান গ'লে বিয়া ঘৰ পামগৈ এজনী আহিছে মানুহৰ লগত আজি বিয়াত এগালো খাবানে এগালমান খাম এগালো খাবা পূৰা খাবা ফাইনেলি বিয়া ঘৰ পাই গ'লোহি দেখাই আছোঁ চাই থাকোঁ ওপৰ পালোহি তলত চবেই নাচি আছে বিয়া বুলি নাযাওঁ নাচিব ক'ব নাজানো এয়া ওপৰত মই অকলে ব্লগ বনাই আছোঁ পূৰা চাব ভিডিঅ'টো এনজয় হ'ব আজি ৰাতিলৈহে দিম আৰু চাই থাকক ধুনীয়াকৈ বিয়াৰ আয়োজন কৰি আছে মানে এই ভাড়া ঘৰত থাকে না বেছি ডাঙৰ পেণ্ডেল দিয়া নাই ধুনীয়াকৈ একদম সৰুকৈ আয়োজন কৰা হৈছে এয়া চাওক পূৰা ধুনীয়াকৈ আয়োজন কৰি আছে নগাঁৱত আহি মই অকলে স্কুটি চলাই ঘূৰি ফুৰিছোঁ বিয়া খাবলৈ আহি পেলাই মানে কিবা এটা আনিব দিছে মামাই তাকে আনিবলৈ যাওঁ তাকে আনিবলৈ যাওঁ ধুনীয়াকৈ চাই থাকক বিয়াৰ আয়োজন চলি আছে আমাৰ পেটলি চাওক ইমান মজাকৈ সাজি কাচি ওলাইছে পূৰা খানা খোৱা সময় হৈছে বিয়াৰ নামটো কৈ দিয়া তোমাৰ নামটো কৈ দিয়া মোৰ নাম ঈশান হাজৰিকা এতিয়া খানা খোৱা দেখাংগৈ আহক খানা খাই আছে বিয়াৰ খানা খাই আছে চবেই ময়ো ভাবিছিলোঁ মোক খোৱা ভিডিঅ'টো মই পাহৰি গ'লোঁ তাকে চাওক আৰু ধুনীয়াকৈ মানে কি গানত নাচিছে সেইটো দেখাব নোৱাৰিম এনেকৈয়ে চাওক মিউজিকত মানে কপিৰাইট লাগি যাব পাৰে না সেইকাৰণে মই এনেকৈ দেখাইছোঁ পালোহি এতিয়া ভৰিয়াত চৰিয়াত ধুই শুই থাকোঁ আৰু আজি দিনটো বহুত কষ্ট হ'ল যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু গোটেই ভিডিঅ'টো চাব একদম ধুনীয়া ব্লগ এটা বনাইছোঁ